হেল্ল' এভৰিৱান, আজি আমাৰ ভণ্টিহঁত আহিছে। ভণ্টিৰ লগত মোৰ ভাগিনজনীও আহিছে। ভাগিনজনীয়ে বৰ ধুনীয়া খানা বনায়। তাই আজি বনাই মানে কিবা কিবি দেখুৱাব, চাব দেই আপোনালোকে, ভাল পাব চাই পেলাই। এয়া চাওক, বেঙেনা মছলা বনাইছে, মোৰ ভাগিনজনীয়ে বনাইছে দেই। তাই মানে আধাকৈ ভাজি লৈছে, ভাজি লৈ তাৰপিছত এইখিনি নমাই থ'ব, নমাই থৈ মছলা দিব, দি মেলি পেলাই ভাজিব মানে। এয়া এইখিনি বেঙেনা ভাজি ল'লে আৰু এয়া পিঁয়াজ পিচি লৈছে, এয়া আদা, এয়া নহৰু, জলকীয়া আৰু এয়া বিলাহী। এতিয়া এইখিনি আৰু এয়া জলকীয়া গুড়ি, এয়া জিৰা, গৰম মছলা, হালধি আৰু নিমখ এয়া লৈছে। এয়া পটল ফ্ৰাই কৰিম, সেইকাৰণে হালধি নিমখ সানি থৈছোঁ, লগতে কৰি যাম আৰু। এয়া পটল, তেল গৰম হ'ল, এতিয়া পটল দি দিছোঁ। ভাজি এতিয়া মছলা বেঙেনা বনাবৰ কাৰণে এয়া কেৰাহীত তেল দিয়া হ'ল, এতিয়া মছলাখিনি ভাজিবলৈ ল'ম। এতিয়া ইয়াত পিঁয়াজ দিয়া হ'ল, পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। জলকীয়া দিব এয়া। মছলাখিনি দিব, এয়া আদা, জলকীয়াখিনি ভাজি দিব মছলাখিনি। এতিয়া বিলাহীখিনি দি দিয়া হৈছে, বিলাহীখিনি অলপ সময় ভাজিম। ইফালে পটলখিনিও হৈ আছে। আৰু এইটো ছেকেণ্ড টেষ্টটো দিম। আজি আমাৰ খোৱা খাই গ'ল আৰু। এতিয়া বিলাহীখিনি সিজিবৰ কাৰণে নিমখ দিছোঁ। এয়া হালধি দিছোঁ, মছলা, গৰম মছলাখিনি, জিৰা গুড়ি, এয়া জলকীয়া গুড়ি। এতিয়া অকণমান টুকটুকীয়া হ'বৰ কাৰণে পানী দি দিয়া হৈছে। অকণমান দিছিলোঁ আপোনাৰ। এতিয়া ইয়াত বেঙেনাখিনি দি দিয়া হৈছে, মছলা ভজা হৈ গ'ল, ইয়াত বেঙেনা দিছোঁ। এতিয়া 5 মিনিট ভজাৰ পিছতে এতিয়া হৈয়ে যাব। আপোনালোকেও এনেকৈ বনাই চাব। এয়া এতিয়া বেঙেনা মছলা হৈ গ'ল, এতিয়া চাৰ্ভ কৰিবলৈ ল'ম আৰু। এয়া চব পনীৰ বনাইছে, ভাগিনজনীয়ে চব বনাইছে দেই, এয়া ভাগিনে বনাই, তায়ে ক'ব আৰু গোটেইখিনি। এতিয়া পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম মই, তাৰপিছত চাই থাকিব বাকী কেনেকৈ কি কৰোঁ। এইখিনি এতিয়া মই কাটি থ'ম, কাৰণ ইয়াৰ কালাৰটো ইমানটোৱে থাকিব লাগিব। ইয়াতকৈ যদি বেছি পুৰি যোৱা নিচিনা হয় তেতিয়াহ'লে বেয়া লাগিব, সেইকাৰণে মই এইখিনি ইমানতে কাটি থৈ দিম। পনীৰখিনি কাঢ়ি থৈ ল'লোঁ। এতিয়া যিকণ তেল আছিলে তাতে আৰু অকণমান তেল এড কৰিছোঁ বাৰু। তাৰপিছত এয়া পিঁয়াজ দি দিছোঁ, নহৰু, আদা, তাৰপিছত বিলাহী, এইবোৰ চব ফ্ৰাই কৰি ল'ম প্ৰথমতে। আনকাল মই অকণমান বেলেগ প্ৰচেছত বনাওঁ, আজি অকণমান বেলেগকৈ বনাওঁ। আনকাল মই এইখিনি ফ্ৰাই কৰি লৈ মই গ্ৰাইণ্ডাৰত পেষ্ট কৰোঁ, কিন্তু আজি এনেকৈয়ে ইয়াতে পেষ্ট কৰি দিম।
ভালকৈ ফ্ৰাই কৰি তাৰপিছত অকণমান পানী দি দিলে ধুনীয়াকৈ পেষ্ট হৈ যাব। মানে শ্বৰ্ট বুদ্ধি এটা লগাইছোঁ আৰু অকণমান নিমখ দি দিছোঁ পিঁয়াজখিনি গলিবৰ কাৰণে। ইয়াৰ পিছতে লাহেকৈ বিলাহী এড কৰি তাৰপিছত অকণমান ভাজি লৈ পানী অকণমান দিম। তাৰপিছত পেষ্টটো কেনেকৈ বনাম চাই থাকিব। এতিয়া বিলাহীখিনি এড কৰি দিছোঁ। আৰু অকণমান কেপচিকামো আছে, চব মিক্স কৰি দিছোঁ। তাৰপিছত আজি কি হয় টেষ্টটো জনাম বাৰু আপোনালোকক খাই ন। ইয়াত অকণমান হালধি এড কৰি দিছোঁ। অকণমান ফ্ৰাই কৰি লোৱাৰ পিছত মই অকণমান পানী দি দিছোঁ। গ্ৰেভিটো হ'ব লাগিব সেইটো কাৰণে। কি ধুনীয়া পেষ্ট হৈ গৈছে। গ্ৰাইণ্ডাৰত নিদিয়াকৈও এনেকৈও পেষ্ট বনাব পাৰি, কিন্তু গ্ৰাইণ্ডাৰত দিলে বেছি ভাল হয়, বেছি মিহি হয়। কিন্তু হ'লেও বেয়া নাই হোৱা, হয় নাই? বেয়া নাই হোৱা। ইয়াতে অকণমান মই পানী এড কৰিম। এড কৰাৰ পিছত আৰু এটা ইনগ্ৰেডিয়েণ্টছ আছে, মই পিছত দেখাই দিম। এতিয়া এইটো হ'ল এটা ছিক্ৰেট ইনগ্ৰেডিয়েণ্ট, যিটোৰ নাম হৈছে মগজ। এইখিনি পেষ্ট কৰি লোৱা হৈছে, তিয়াই থোৱা হৈছিলে, তাৰপিছত পেষ্ট কৰি লোৱা হ'ল। এতিয়া এইখিনি ইয়াত দি দিম। অকণমান জলকীয়া গুড়ি আৰু অকণমান গৰম মছলা দি দিম এতিয়া। এতিয়া অকণমান মিডিয়াম ফ্লেমত এইখিনি সিজিবলৈ দি তাৰপিছত আমি পনীৰ এড কৰিম ইয়াত। আৰু ভণ্টিজনীয়ে গান গায়, তাইক গান গাবলৈ ক'লো। গান এটা গাইছে, তাই শুনকচোন। ভাল লাগে মোৰ ভুল পাই পুৱা উঠিয়ে দেখি, ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি, ভাল লাগে মোৰ ফুল পাহি পুৱা উঠিয়ে দেখি, ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি, পুৱাৰ আকাশ ৰাঙলী ৰাঙলী পক্ষীৰ গুণগুণ শুনি শুনি, ভাল লাগে মোৰ ফুল পাহি পুৱা উঠিয়ে দেখি, আই মোক জগাবি সদায়, আই মোক জগাবি সদায়, খৰা শেৱালি বুটলি আনি মাই, খৰা শেৱালি বুটলি আনি, ৰংখনালৈ বাজাই কাৰ হাঁহি উঠে ভাহি, কাৰ হাঁহি উঠে ভাহি, ভাল লাগে মোৰ ফুল পাহি পুৱা উঠিয়ে দেখি, ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন
ইতিমধ্যে এইখিনি সিজি গ'ল, গতিকে ইয়াত পনীৰখিনি মই এড কৰি দিছোঁ। খাবলৈ কেনেকুৱা হয় নেজানো, ভাল হ'ব লাগে। নতুনকৈ ট্ৰাই কৰিছোঁ, মগজ দি মই আগেয়ে বনোৱা নাই বাৰু, আজি ট্ৰাই কৰিছোঁ। এজনী বিয়া হৈ যাবগৈ, সেইকাৰণে আমাৰ ঘৰত বনাইছে তাই খাবলৈ। অলপ পানী দি এতিয়া ঢাকোন মাৰি সিজিবলৈ দিছোঁ। পনীৰ কাৰী ৰেডি। ইয়াত লাষ্টত অকণমান ধনিয়া ছটিয়াই দিছোঁ। কুটি থোৱা আছিলে ধনিয়া, ছটিয়াইহে দিছোঁ। তাৰপিছত খাই কেনেকুৱা লাগে আমি জনাম ন, হয়নে? এয়া চাওক পনীৰ কাৰী, মছলা বেঙেনা, দাইল, পটল ফ্ৰাই আৰু কাচকল ফ্ৰাই।